हेलो फ्रेंड्स माय रियल लाइफ चैनलत आपनालोक सकलोके बहुत स्वागतम जनाइছোঁ। আজি মই আহিছোঁ বাংলাদেশৰ মানে বৰ্ডাৰত দেখিছেনে বৈদেশিক মুদ্ৰা বিনিময় কেন্দ্ৰ আছে। বাংলাদেশত যোৱাৰ আগতে ইয়াতে মানে বাংলাদেশৰ টকাখিনি পোৱা যায়। আমাৰ ইণ্ডিয়ান দি পেলাই ইণ্ডিয়ান মানে টকাখিনি দি বাংলাদেশৰ টকাখিনিকে ল'ব পাৰি। এয়া চাওক 10 টকীয়া 20 টকীয়া এনেকৈ। আৰু এই ভিডিঅ'টো ফ্ৰেণ্ডছ 19 তাৰিখৰ হয় দেই, 19 জুলাইৰ হয়। মই এটা বিশেষ কাৰণতে ভিডিঅ'টো আপলোড কৰিছোঁ। মানে আমি 19 জুলাইত গৈছিলোঁ, বৰ্ডাৰৰ ওচৰত গৈছিলোঁ, বৰ্ডাৰৰ ভিতৰতো যাব নিদিয়ে ধৰক। এইখিনি নোটখিনি চাই লওক বাৰু, বাংলাদেশৰ নোটখিনি অলপ বেলেগ আৰু টাকা হয়, যেনেকৈ আমি ৰুপিজ হয়। আৰু আমি মানে শিলিগুৰি যোৱাৰ কাৰণে এনেই মানে চাবলৈহে গৈছিলোঁ দেই। বাংলাদেশটো মানে একেবাৰে ইণ্ডিয়াৰ লগত ন, সেইটো কাৰণে চাবলৈহে গৈছিলোঁ আমি তাত। আৰু এতিয়া ব'লকচোন বৰ্ডাৰখনৰ ফালে অকণমান আগবাঢ়ি যাওঁ। ফ্ৰেণ্ডছ এতিয়া আমি গৈ আছোঁ বাংলাদেশ বৰ্ডাৰতে আছোঁ। সোমাব দিয়ে নিদিয়ে গম নাপাওঁ, বাট চাই লওঁ কি হয়, মানে কিমান কণলৈকে যাওঁ কি আপোনালোকক চব দেখুৱাই আছোঁ। আৰু এইফালে চাওক এনেকৈ পূৰা লাইন লাগি আছে বাৰু, এইখিনি বাদ দিওঁ। এয়া আমাৰ ইণ্ডিয়া আৰু এয়া বৰ্ড মাৰা আছে। চাওক থেংক ইউ ভিজিট এগেইন, মানে বৰ্ডাৰ ষ্টাৰ্ট। আৰু এই চাইডে এটা কেম্প আছে, চাওক দেখুৱাই আছোঁ আপোনালোকক এনেকৈ। ইয়াতে আছে আৰু কেমেৰা চাগে এলাও নাই হা, চাগে মানে কি কেমেৰা এলাও নাথাকে। চ' মই ইমান দেখুৱাব নোৱাৰিম, আপোনালোকে বেয়া নাপাব, বাট মই যিমান পচিবল হয় ইমান দেখুৱাম। আৰু ফ্ৰেণ্ডছ বাংলাদেশৰ যে বৰ্ডাৰ আছে, বৰ্ডাৰৰ ঠিক অকণমান আগতে ৰাইট চাইডে এটা টাৰ্ণিং আছে। টাৰ্ণিঙত গ'লে আপোনালোকে বৰ্ডাৰটো দেখিছেনে, পূৰা দীঘলকৈ দেখিব। এইখিনি ফেঞ্চিং দেখিছেনে ফ্ৰেণ্ডছ, এয়াই মানে বৰ্ডাৰ হয়। আৰু ইটো চাইডে কেম্প মানে আৰ্মিৰ আছে ধৰক, সেই চাইডে মানে পূৰা আৰ্মিবোৰ আছে। আৰু এইটো চাইড মানে গাঁৱৰ ভিতৰি এনেকৈ দেখে মানে। আৰু এই ফেঞ্চিঙক জিৰ' লাইন বুলি ক'ব পাৰি। এয়া ফেঞ্চিং দেখিছেনে, এই বৰ্ডাৰ আৰু কোনো মানুহ নাই দেখিছেনে ফ্ৰেণ্ডছ, ইয়াত কোনো নাথাকে। আৰু এই হোৱাইট কালাৰ দেখিছে নহয় ফ্ৰেণ্ডছ, সেই হোৱাইট কালাৰখিনিৰ পৰা মানে বাংলাদেশ ষ্টাৰ্ট ধৰক, সেই তাৰ পৰা ষ্টাৰ্ট। মানে বৰ্তমান মই আছোঁ ভাৰতত, ইটো চাইডে বাংলাদেশ। এতিয়া ফ্ৰেণ্ডছ ব'লকচোন এতিয়া অকণমান এই বৰ্ডাৰ লাইনৰ ওচৰত যাওঁ। মানে আমি পাৰ্মিশ্যন লৈছিলোঁ, চাব পাৰোঁ নাই। ইয়াত বহুতে আহি পেলাই ফটো উঠি আছিলে, সেইদিনাখন দেখিছিলোঁ ধৰক। আৰু আমি অকণমান চাব বিচাৰিছোঁ, তেতিয়া আমি পাৰ্মিশ্যন লৈ পেলাই গৈছিলোঁ চাওক। বাট ভয়ো লাগি আছিলে, বাট তেওঁলোকে পাৰ্মিশ্যন দিছিলে, এইটোৰ কাৰণে এনেকৈ ভিডিঅ' কৰিছিলোঁ। এয়া চাওক ফ্ৰেণ্ডছ, ইয়াত গোটেই আৰ্মিয়ে আছে আৰু বহুত বেছি ষ্ট্ৰিক্ট হয়, বহুত বেছি ষ্ট্ৰিক্ট। আৰু এইখন হয় আৰ্মিৰ কেম্প, এই চাইডে কেম্প আছে। আৰু ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো মই শ্বেয়াৰ কৰিছোঁ, যিখিনি নিউজত পাইছোঁ সেইটো মতে শ্বেয়াৰ কৰিছোঁ দেই। আৰু এতিয়া কিন্তু মানে আগৰ পৰিস্থিতি হৈ থকা নাই। আপোনালোকে নিজেই চাওক, বাংলাদেশৰ যিখিনি হিন্দু মানুহ আছে, হিন্দু মানুহখিনিৰ ওপৰত বহুতখিনি মানে অত্যাচাৰ চলিছে। তেওঁলোকক মানে ঘৰ জ্বলাই দিছে, মন্দিৰ ভাঙি দিছে ইত্যাদিবোৰ বহুতখিনি নিউজ দেখা গৈছে। আৰু জানেনে, যিটো মানে বৰ্ডাৰ একেবাৰে খালী থাকে, তাত চব কিমান মানুহ আহি পেলাই ভিৰ লগাইছে। এইবোৰ চব বাংলাদেশৰ মানুহ হয়। আৰু এই ভিডিঅ'টো মই একো বেয়া ইণ্টেনশ্যনত দিয়া নাই, সকলোকে কৈ দিছোঁ